গুড মৰ্ণিং। এয়া শ্বিলঙলৈ বুলি ওলালোঁ। গুৱাহাটীৰ টু শ্বিলং যাত্ৰা কৰি আছোঁ। যিহেতু নেকি বহুত দিনৰ মূৰত ওলাই আহিছোঁ অলপ ফুৰিবলৈ বুলি। এয়া আজি মোৰ যাত্ৰা চলি আছে ডিম বাছত। তাকে আপোনালোকক দেখাই দিওঁ অলপমান ভিউটো। যিটো এয়া দেখিছেনে বাছৰ ডিম বাছখন ইমানেই ভাল বাছ হয়। পিছফালে বেক কেমেৰা আছে, সকলোখিনি দেখি থাকিব পৰা যায়। কেনেদৰে গাড়ী অভাৰটেক কৰে, কি কৰে, বহুতখিনি ফিউচাৰ আছে বাছখনত। যিহেতু ইয়াত টোল গেট পাইছোঁহি, তাকে আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ বুলি ওলালোঁ। যিহেতু আজি মই শ্বিলং যাত্ৰা কৰি আছোঁ, শ্বিলং cherrapunji অলপ ফুৰিব আহিছোঁ। যিহেতু ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যতা বৰ ধুনীয়া হয়, সম্পূৰ্ণ সেউজীয়া গছ গছনিৰে ভৰা। এয়া আজি মোৰ যাত্ৰা চলি আছে ডিম বাছত। তেৰা বাকা বাটেৰে গৈ আছোঁ। এয়া দেখিছেনে বাৰু কি ধুনীয়াছে গৈ আছে গাড়ীবিলাক, সকলো নিজৰ নিজৰ ট্ৰেকত নিজৰ নিজৰ লাইনত গৈ আছে। যিহেতু শ্বিলঙৰ ৰাস্তাবিলাক একা বেকা আৰু 4 লেন হয় ৰাস্তাটো। আজি মোৰ যাত্ৰা চলি আছে ডিম বাছত। মই অকলে নহয়, মোৰ লগত মোৰ বা আছে, ভাগিনকেইটা আছে, ভিনদেউ আছে। এনেদৰে আজি যাত্ৰা কৰি আছোঁ শ্বিলঙলৈ, cherrapunji বুলি। এয়া cherrapunji আহি আছোঁ। ফাৰ্ষ্ট টাইম পাম শ্বিলং টাউনত নামিম পুলিচ বজাৰত। তাৰপিছত যাম আমি cherrapunji বুলি। এক ৰাতি শ্বিলঙত থকা হ'ব। এয়া গৈ আছোঁ। যিহেতু নেকি অসমত বহুত গৰম পৰিছিলে, অলপ শ্বিলং ফালে ফুৰিবলৈ আহিছোঁ। এয়া ডিম বাছত মৰ্ণিং শুই এয়া বাছখন দেখাইছোঁ আপোনালোকক। ডিম বাছ দেখিছেনে বাৰু কি ধুনীয়া। বাছখনৰ লুকটোৱে বহুত বেলেগ হয়। ফুল AC, ফুল এয়াৰ ছাছপেনশ্যন আৰু ৱাইফাইৰ সুবিধা আছে। শিলিগুৰি টু শ্বিলং চলে। এয়া গুৱাহাটী টু শ্বিলং লগাইছে। বহুতেই ভাল লাগে বাছখনত বহি। ওপৰতো শ্লিপাৰ, তলতো শ্লিপাৰ হয়, এখন শুই যাব পাৰে। এয়া দেখিছেনে মই কেনে গাড়ীবিলাক পাৰ কৰি থৈ আহিছোঁ। এয়া মোৰ যাত্ৰা চলি আছে। এয়া ওখ পাহাৰত চাহ বাগান শ্বিলঙত। যিহেতু শ্বিলঙতো এতিয়া চাহৰ খেতি কৰিব লৈছে ৰাইজে। একা বেকা বাটেৰে গৈ আছোঁ আৰু ইয়াত অহা মজাটোৱে বেলেগ। এয়া দেখিছেনে কি ধুনীয়া ভিউ, ইমান ধুনীয়া প্লেচ। সেউজীয়া বাগান এক চাইডে আছে। এয়া বৰা পানী, এফালে পানী আছে, এফালে শুকান আছে। যিহেতু বৰা পানী বুলি কয় জেগাডোখৰ নাম। এফালে শুকান, এফালে পানী। এয়া আহি আছোঁ আমি এতিয়া এখন ফুলৰ গাৰ্ডেন হয় শ্বিলং টাউনত। যিহেতু বৰাপানী নামিলোঁ, এয়া আমি এতিয়া পুলিচ বজাৰ আহি পাই গ'লোহি। এখনকৈ শ্বিলং মেইন চিটি হয় পুলিচ বজাৰ। এয়া সন্ধিয়াবিলাকে দেখাইছোঁ অলপমান ভিউ আপোনালোকক। এয়া পুলিচ বজাৰত এতিয়া অলপ বজাৰ কৰি লওঁ। যিহেতু আজি নেকি ইয়াত থাকিব লাগিব আমি। অহাকালি মৰ্ণিং যাম আমি cherrapunji বুলি। আপোনালোকক দেখাই দিম মৰ্ণিং cherrapunji যোৱা ভিডিঅ' বনাইছোঁ। এয়া আছে এয়া পুলিচ বজাৰ। এয়া মৰ্ণিং উঠিছোঁ। এয়া দেখিছেনে মৰ্ণিং ইয়াত সকলোৱে জেকেট পিন্ধে দেই, চুৱেটাৰো পিন্ধে। কেতিয়া বৰষুণ আহে কি কোনো নাই। এয়া আমি যে যাত্ৰা কৰিছোঁ cherrapunji বুলি। এয়া লোকেল টেক্সি এখন লৈ ল'লোঁ ৰেংটত। এয়া দাদাজন হয়, টেক্সি দাদাজন। এয়া মোৰ ফেমিলি হয়, বাইদেউ, ভাগিন দুটা, ভিনদেউ। এনেদৰে আজি এয়া cherrapunji যাত্ৰা কৰি আছোঁ। এয়া আমি এতিয়া আহি আছোঁ cherrapunji বুলি। এয়া দেখিছেনে বাৰু কি ধুনীয়া শাৰীকৈ গছবিলাক ৰুই থৈছে, দেখিবলৈ ভাল লাগে। কিবা এটা যেন ফিলিং হয় মানে, একদম নিজে বুজাব নোৱাৰোঁ যিটো মানে মনৰ মনোভৱ মানে। ইয়াৰ শ্বিলঙৰ cherrapunji যিটো মানে হাৱা বতাহটো বহুত বেলেগ ধৰণৰ পোৱা যায়।
যিহেতু মই লোকেল টেক্সি লৈ আহিছোঁ। এয়া দেখিছেনে বাৰু, বহুত মজা লাগে, কি ধুনীয়া পৰিৱেশ চেৰাপুঞ্জী। চেৰাপুঞ্জীৰ ৰাস্তাত গৈ আছোঁ এতিয়া নেকি, চেৰা বুলি কয় এওঁলোকে, আমিবিলাকে চেৰাপুঞ্জী কওঁ, কিন্তু তাৰ লোকেল মানুহে কয় চেৰা বুলি কয়। এয়া ওখ ওখ চিৰিজ গছবিলাক দেখিছেনে বাৰু, যিহেতু নেকি আজি বতৰটো বহুতেই ভাল, অলপ ৰ'দ দিছে, বৰষুণ নাই চেৰাপুঞ্জীত, বহুত ধুনীয়া আছে ভিউটো দেখিব পোৱা গৈছে। যিদিনাখন বৰষুণ দিয়া হয় সেইদিনাখন অলপ কুঁৱলীটো বেছি মাৰে আৰু বৰষুণটো বেছিকৈ পৰি থাকে, ডাৱৰটো বেছি নামি আহে বুলি কয়। আজি তেনেকৈ যেনে বৰষুণ নাই, ৰ'দ দিছে, ইমানেই ভাল লাগিছে মানে, মনটো বহুত মুকলি লাগি গৈছে মানে। আৰু ইয়াৰ চেৰাপুঞ্জী হাৱাটো যে একদম ক'ব নোৱাৰা এটা হাৱা। এয়া প্ৰথম ব্ৰিজখন পাইছোঁহি, এয়া ব্ৰিটিছৰ দিনৰ ব্ৰিজ হয় বুলি কয় এখন। এইটো ফাৰ্ষ্ট ভিউ পইণ্ট এটা পাইছোঁহি। ইয়াত যে কিন্তু বস্তু বহুত দাম দেই, দেখিছেনে বাৰু, কি ধুনীয়া লাগিছে। পাহাৰৰ একা বেকা বাটেৰে আহি পালোঁ এয়া চেৰাপুঞ্জী। এয়া পাহাৰবিলাক দেখিছেনে কি ধুনীয়া আছে, সেউজীয়া সেউজীয়া ওখ চাপ। ইয়াতে সকলোৱে চেলফি উঠে, ফটো মাৰে, ফাৰ্ষ্ট ভিউ পইণ্ট বুলি কয় এইটো চেৰাপুঞ্জী। এয়া আকৌ ওলালোঁ এতিয়া আমি ভিতৰলৈ বুলি, গৈ আছোঁ একা বেকা বাটেৰে। কি ধুনীয়া পৰিৱেশ, যিহেতু নেকি প্ৰাকৃতিক সৌন্দৰ্যটোতো বহুত বেলেগ ইয়াৰ। একা বেকা বাট ছিংগল ৰোড হয়, ৰাস্তাটো ছিংগল হ'ব দেই ৰাইজ, দেখিছেনে বাৰু, ইমান শ্বৰ্ট টাৰ্ণিংবিলাক আছে মানে। ইয়াৰ দাদাকেইজনহে পাৰিব গাড়ী চলাব, যাওঁতে মানে গাড়ী চলাব দিগদাৰী আছে ইয়াত, ইমান ঠাইতে টাৰ্ণিং দেখিছেনে বাৰু। ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈ আছোঁ আমি এতিয়া। এয়া আহি আছোঁ, যিহেতু নেকি এয়া আমি এতিয়া আহি আছোঁ, ইমান ঠাইতে টাৰ্ণিং আছে দেখিছেনে বাৰু। এয়া দাদা চাকৰি কাটিছে, এয়া গৈ আছোঁ, এয়া আহা, এয়া কি মজা আছে, এয়া দেখিছেনে বাৰু। আমি এতিয়া সৌ পাহাৰটোলৈ যাম, পাক দি ঘূৰি ফুৰোঁগৈ, যিহেতু চেৰাপুঞ্জী গৈ আছোঁ আমি। ইয়াত কিন্তু গাড়ীবিলাক আৰু ৰাস্তাবিলাক বহুত চাফা দেই। ইয়াত ক'তো আপোনাৰ এটা চিপছৰ পেকেট দেখি নাপায়, এটা জাবৰ দেখি নাপায়। ইয়াত ছেকেণ্ড ভিউ পইণ্ট আহি পাইছোঁহি, ইয়াৰ পৰা মানুহবিলাক সকলো ফটো ল'লোঁ। এয়া হৈছে বাংলাদেশ 7 ছিষ্টাৰ বুলি কয়, এই তলত বাংলাদেশখন আছে বুলি কয় ইয়াৰ লোকেল মানুহে। এয়া 7টা ঝৰ্ণা হয়, 7 ছিষ্টাৰ বুলি কয়। এইখন এখন আমাৰ বাঁহৰ দলং বুলিয়ে ক'ম নে গছৰ দলং বুলি ক'ম, বাঁহেৰে বনাইছে। সৰু ভণ্টি এজনীয়ে গান গাই আছে। আজিলৈ আছিলে শ্বিলঙৰ ভিউ, চেৰাপুঞ্জী ভিউ। কিন্তু নেক্সট এটা ভিডিঅ'ত আকৌ দেখাম মই আপোনালোকক, আৰু আছে ভিডিঅ'। ভণ্টি এজনীয়ে গান গাই আছে, যিহেতু নেকি তাই চং ইউজ কৰে। অ'কে, বাই বাই, নেক্সট লগ পাম।